লাজ লাগে এইখন অসম বুলি চিনাকি দিব। বেছি দিন নাই এইখন অসম যে বাংলাদেশলৈ পৰিণত হৈছে। মোৰ সঁচাকৈ বৰ লাজ। আমাৰ গাতো আছে বীৰ লাচিতৰ তেজ, আছেনে? আপোনালোকে কওক আছেনে? যদি আমাৰ গাত বীৰ লাচিতৰ তেজ আছে, আমি কিয় বাংলাদেশীকে অসমৰ পৰা খেদি পঠাব নোৱাৰোঁ? আৰে অসমে মোগলক খেদিব পাৰিছে, ইংৰাজক খেদিব পাৰিছে, তেনেহ'লে আমি বাংলাদেশীকো এবাৰ দৌৰাই দৌৰাই খেদিব পাৰিম। দেখাই দিম আমি অসমীয়া। এখন কবিতা আছিলে, আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হওঁ। সেই কথাটো এবাৰ মনত ৰাখিব। হ'ব পাৰোঁ, ক'ব পাৰে আমাক খাৰ খোৱা অসমীয়া, কিন্তু আমি খাৰ খোৱা অসমীয়া হ'ব পাৰোঁ, কিন্তু আমি বাংলাদেশী স্থান নিদিওঁ। যদি আপোনালোকে বাংলাদেশীক খেলিব নোৱাৰে, নিজৰ তেজ দেখুৱাব নোৱাৰে, বাই বাই অসম দেশ, বাই বাই অসম দেশ, ৱেলকাম বাংলাদেশ। এটা ছবি হাজাৰটা বাংলাদেশী সাজু কৰিছোঁ, ওলাই হ'ব। এনেকৈ বাংলাদেশীখিনিকে স্থান দিলে নহ'ব আৰু। আমাৰ গাত শক্তি আছে, আমিও বীৰ লাচিতৰ দেশৰ মানুহ। সেইখিনি এটা সপোন দেখিছে, সিহঁতি আহিছে, আহি আমাক ধৰি আমাক অসমৰ পৰা উলিয়াই দিছে। প্ৰতিটো ক্ষেত্ৰতে বাংলাদেশে হস্তক্ষেপ কৰিব বিচাৰিছে। আমি অসমীয়া, আমি একেলগে ওলাই বাংলাদেশী অসমৰ পৰা খেলিব লাগিব। জয় আই অসম। মোৰ নাম প্ৰিয়াংকু শৰ্মা, এক্টিং কৰি ভাল পাওঁ, সেইকাৰণে অলপ অভিনয় কৰি দেখুৱালোঁ আপোনালোকৰ আগত বাংলাদেশীৰ ওপৰত। বাংলাদেশী আমি যিমান পাৰোঁ অসমৰ পৰা খেদি পঠিয়াব লাগে। সকলোৱে একেলগে ওলাই অহা বুলি আশা কৰিলোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ।